আজি ভাতৰ লগত কি আছে গেলা মাছৰ চাটনিটো দিবনে বাৰু হাই হাতু গেলা মাছৰ চাটনি নহয় শুকান মাছৰ চাটনি ইমান বেয়া গোন্ধাই অ তই চাগে নোখোৱাকেহে আছ খাওঁ খাব লাগে শুকান মাছৰ চাটনিটোৱে ভিতৰৰ গাটো গৰম কৰি ৰাখে আৰু কৰোণা পলাই পটং মাৰিব আজি বজাই দিম তইচোন তই বাছ কৰিলি নহয় একে দুপৰীয়া ভাতটো খাই গা ধুওঁতে একেলগে কৰিম বুলি ভাবিছো আৰু ৰাতিপুৱা ব্ৰাছেই কৰা নাই একে দুপৰীয়া শুকান মাছৰ কথা চিন্তা কৰিলে যা কিনো হৈছে জানো আৰু এইবিলাক কি কৈছে নাজানো কালিৰ পৰা দেখোন কিবা এইটো লক্ষণে দেখা দিছে চাইনাত উৎপত্তি হোৱা বেমাৰ যে চাইনিজ ভাষাটো আহি গৈছে নিজৰ বুলি এই চব কি হ'ল ঐ এইবিলাক একো টেঙা চেঙাই নাছে টেঙা চেঙা নাই মই টেঙা চেঙা পোৱা নাই মইতো টেঙা জ্বলা একোৱে না কি হ'ল টেঙা কানেকশ্যন কাটি দিছে মই কেকেছা কি হ'ল গোন্ধ চোন্ধ একো নোপোৱা হলো চা আহিব লাহে লাহে ডিঙিটো খচখচাই আছে চা গাৰ্গল কৰিবি জ্বৰো লাগি আছে চা এৰা নাই লগা চাকচোন কপালে হাতী চাতি কিমান গৰম উঠিছে ইমান জ্বৰ জ্বৰকে বেমাৰকে নাথাকিবি কি এৰা অনবৰত বেমাৰকে থাক কি হ'ল উশাহটো কিবা কিবি লাগিছে হ'ব বেছি অসুবিধা পালে মই লৈ দিম অ আচ্ছা মিমচি লিমচি মিমচি লিমচি মিমচি লিমচি তাকেতো কৈ আছো মিমচি ক'ত লগাম এইকেইডাল এতিয়া মোৰ নাকৰ ফুটাতে লগাই থক এনেও গোন্ধ নাপাওঁ হেই চাহ কিবা গোন্ধ পাইছেনে নাই পোৱা হে আপুনি মোৰ এইটো আধা টেমা এনেই গ'ল এই তুমি চোৱাচোন অ ধোঁৱাটো কিন্তু চকুত লাগিছে এই গোন্ধ পাইছা নাই চোৱা এইটো চাচোন অ পাইছো 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 কেনেকুৱা কেনেকুৱা চা পাইছো অ মই শেষ হ'ব মই আহি আছো অ চেক কৰি আহিছো এই কোন আছে অ চাও কোন আছে এই তই আমাৰ ওচৰৰ পৰা ইয়ালৈ দৌৰি গুচি আহিলি যে এই মানে মই 95-103 কি হ'ল কিয় গুচি আহিলি মানে মই গোন্ধটো চেক কি হ'ল ক মানে মই গোন্ধ 98-86 মই ভালকেই লৈ আছো মানে মই বাথৰুমলৈ আছে মোৰ নিজা আছে এইটো চাওক অ কোন আছে কিয় আহিলি সেইটো ক বাথৰুমলৈ মানে মই বাথৰুমলৈ আহিলে গোন্ধটো পাওঁ বাকী জেগাত নীল মাৰি দিয়ে চা কোনোৱে নাছিল দেখোন ভিতৰত সেইকাৰণে অৰ্থনীতি ডাউন হৈ গৈছে ইলাহী বেমাৰ বা টুথপেষ্টৰ পৰা একে কাপোৰলৈকে দিয়ে দেই আপুনি ইয়াতে বহি আছে সিফালে অক্সিজেন গ'ল অক্সিজেন গ'ল কাৰ গমেই নাপাইছে ৰাতিপুৱাই গ'ল চা ঘূৰাই আনিব পৰা নাই ইমান চেষ্টা কৰিছে কিন্তু ঘূৰাই আনিব নোৱাৰিছো চা এই বেমাৰটো সেইটোৱেতো ডাঙৰ লক্ষণ শুই দে কিয় চা এইটো ৰ এনেকে কৰিলে আহি যাব ৰ চাওঁ দে ল মোহন কি হ'ল ৰাখাচোন ৰাখা দে টান টান কথাটো কথা নকবি দে আকৌ ইটো দি টান টান মোৰ কথাটো বেলেগ কথা নকবি ইটো দি টান মোৰ একো নহৈছে এইটো মোৰ একো নহৈছে চা আপুনি ঐ কি হৈছে অক্সিজেন লেভেলটো কমি গৈছে পুলিচ এজন মাতকচোন ডাক্তৰ এজন মাতকচোন মোৰ অক্সিজেন একো নহৈছে চাও উশাহ লোৱাচোন তুমি মোৰ অক্সিজেন একো ছাৰ এইটো ইয়াৰ অক্সিমিটাৰ চাওক কোনে দিছে সোধক কোনে দিলে অসম চৰকাৰ সেইটোহে দিব পালে তোমাক এই লিমচি খা চি ভিটামিন ল
অ' ধৰকচোন ধৰক ফোন আহিছে হেল্থ মিনিষ্টাৰ দিয়ক ধৰকচোন নাই নাই সকলো ঠিকে আছে অহ। হয় হয় অহ। নাই নাই সকলোৰে গা ভালে আছে খানাটো হয় হয় শুকান মাছটো ৰেগুলাৰ হ'ব ডেইলি দিব লাগে নাই নাই টাইমতে দি আছে খোৱা বোৱাবিলাক হয় হয় চাহ তাহো দি আছে গৰম পানীও দি আছে দিছে নাই নাই বাথৰুমো চাফা কালি চালানী মাছ দিছে চালানী হ'ব চালানীও চলিব হয় হয় নাই নাই ঠিকে আছে নাই নাই গা চা ঠিকে আছে সকলোৰে চিটো শেষ হৈছে বুলি কওকচোন চি ঠিক আছে দিয়ক এফাল এফাল কিন্তু এতিয়াৰ পৰা হা থেংক ইউ থেংক ইউ থেংক ইউ কি কৈছে হেল্থ মিনিষ্টাৰে কি কৈছে আমাৰ DSP মেমে খবৰ ল'লে খবৰ ল'ব লাগে কোনে লৈ আছে কোনে মানে হেল্থ মিনিষ্টাৰ ছাৰ ফোন বুলি ভাবি আছো মই ফোন এটা কিন্তু কৰিব পাৰে চা মই মাজতে সাৰ পাই চক খাই দেখি জানি ফোন আহিছে তেওঁনো আমাক কিয় ফোন কৰিব তেওঁ দেখোন গোটেই অসমখন ঘূৰি ফুৰি চবৰে চা শুকান মাছ ৰেগুলাৰ জিংপিং জিংপিং শুকান মাছ ৰেগুলাৰ কৰোণা হেল্থ মিনিষ্টাৰ নিং চং মাও টিং টং আপোনাৰ কাঠি কি হৈছে আপোনালোকৰ দিয়া নেকান্দিবা বেমাৰী এনেকে বাহিৰত থাকিব নাপায় আকৌ কোন বেমাৰী আপোনাৰ কথা কৈছো আমি বেমাৰী নহয় আমি কভিডত আক্ৰান্ত অ আৰু আক্ৰান্ত মানুহক এইটো দৃষ্টিৰে চাব নালাগে কাৰণ আমি সমাজৰ এৰা অস্পৃশ্য নহয় বা পুলিচৰ মুখত ইমান ডাঙৰ ডাঙৰ কথা আজি মই প্ৰথম শুনিছো কিয় পুলিচৰ মূৰত গোবৰ থাকে নেকি হে নহয় ভাল কথা ক'ব নোৱাৰো আমি নহয় মানে মই আকৌ ভাবো মানে কি পুলিচ এজন সদায় আমাৰ পিছতেই দৌৰি থাকে আমাৰ পিছত মানে হা? আমাৰটো কি? এই বিস্কুট আনিবলৈ পাহৰি দেখিছে মই বিস্কুট আনিছো ৰ'ব খালি চাহ দি থৈ গুচি আহিছো দেখিছেনে